নাৰীক দিব পৰাকৈ হয়তো বহুতো উপহাৰ আছে, কিন্তু আটাইতকৈ ডাঙৰ উপহাৰ হিচাপে সন্মানতকৈ আন একোৱেই হ'ব নোৱাৰে। হাজাৰ কষ্ট নিজৰ মাজত ৰাখি কেৱল তোমাৰেই কথা চিন্তা কৰে, সেয়া একমাত্ৰ আমাৰ সকলোৰে মা। যিয়ে তোমাক ভাল পাই তেওঁক কেতিয়াও কষ্ট নিদিবা। যাক তোমাৰ প্ৰয়োজন তেওঁক কেতিয়াও ব্যস্ততা নেদেখুৱাবা। যিয়ে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও প্ৰতাৰণা নকৰিবা। যিয়ে তোমাক সকলো সময়তে মনত ৰাখে তেওঁক কেতিয়াও পাহৰি নাযাবা। আৰু আটাইতকৈ প্ৰয়োজনীয় কথাত তুমি যাক ভাল পোৱা তেওঁৰ পৰা একো আশা নকৰিবা। আনে কি কৈছে সেয়া নহয়, নিজৰ মনৰ কথা শুনা, কিয়নো তোমাৰ বেয়া সময়ত তুমি নিজেই উঠি পাৰ কৰিব লাগিব। মোৰ বাবে আত্মসন্মানতকৈ ডাঙৰ আৰু একোৱেই নাই। কোনোবাই যদি এবাৰৰ বাবেও হীন দেখুওৱাৰ চেষ্টা কৰে তেন্তে তেওঁক চিনি ৰাখক আৰু তেওঁৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰক, কিয়নো প্ৰশ্ৰয় পালে তেওঁ দ্বিতীয়বাৰ আকৌ একেই কাম কৰিব। বেছি চতুৰ মানুহৰ এটাই সমস্যা, তেওঁলোকে ভাবে যে তেওঁলোকেই সকলো বুজে, কিন্তু আপুনি যে তেওঁৰ চালাকি বুজে সেইটো তেওঁলোকে নুবুজে। মোক লৈ কোনে কি ভাবি আছে তাক লৈ মোৰ কোনো মাথা ঘমাব নাই, কিয়নো মই কাৰোবাক ইমপ্ৰেছ কৰিবলৈ পৃথিৱীলৈ অহা নাই। ভুল কৰিবলৈ সময় নালাগে, কিন্তু সেই ভুলৰ শুধৰণি কৰিবলৈ গোটেই জীৱন লাগি যায়। স্বাৰ্থপৰ লোকসকলে কেতিয়াও দুখৰ ভাগ নলয়, তেওঁলোকে কেৱল সকলো সময়তে সুখৰ ভাগহে আশা কৰে। স্বাৰ্থৰ পৃথিৱীখনত সাধাৰণতে ভাল বেয়া বুলি একো নাথাকে। তুমি যাৰ মন ৰাখিব পাৰিবা তেওঁৰ ওচৰত ভাল, আৰু যাৰ মন ৰাখিব নোৱাৰিবা তেওঁৰ ওচৰত বেয়া, আৰু এয়াই বাস্তৱতা। যেতিয়া অকস্মাত কোনো লোকে কথা কোৱা বন্ধ কৰি দিয়ে আৰু নিজৰ বাবেও কোনো আবদাৰ কৰা এৰি দিয়ে, তেতিয়া বুজিবা যে তেওঁ তেওঁৰ হৃদয়ত বহু কিছু কবৰ দি দিছে। উজুতি খাইহে বুজি পালোঁ যে বৰ্তমান মানুহে তলত পেলাবলৈ ধাক্কা নহয়, বিশ্বাসহে জন্মায়। মুখেৰে মাফ কৰোঁতে সময় নালাগে, কিন্তু অন্তৰেৰে সহজে মাফ কৰা নাযায়। গতিকে কাৰোবাক আঘাত কৰাৰ আগত জিভাখন ভাবি চিন্তিহে ব্যৱহাৰ কৰিব। জীৱন আৰু বেছি সহজ হৈ গ'লহেঁতেন যদি সময় থাকোঁতেই মানুহক চিনি পালোহেঁতেন। অলসতাই সফলতাক শেষ কৰি দিয়ে, সন্দেহে বিশ্বাস নষ্ট কৰে, ভয়ে সপোনক মাৰি পেলায়, হিংসাই শান্তি শেষ কৰি দিয়ে, খং বুদ্ধি ভ্ৰষ্ট কৰি দিয়ে, অহংকাৰ উন্নতিক ধ্বংস কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। আৰু আপোনাৰ জীৱনতো এনেধৰণৰ কোনো অভিজ্ঞতা থাকিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।